हेलो फ्रेंड्स स्वागतम जनाइছো অন্য এটা ভিডিওলৈ আজিৰ ভিডিওত গিভআৱে এনাউন্স কৰিম কেইদিনমানৰ আগত তিনিজন গিভআৱে উইনাৰ মই এনাউন্স কৰিছিলো সেই তিনিজন ক্ৰমে তিনিজন এজন হল নলবাৰীৰ এজন হল ঢেকিয়াজুলিৰ আৰু এজন হল গোলাঘাটৰ এওঁ ঢেকিয়াজুলিৰ প্ৰথম পুৰস্কাৰ পাইছিলে মোৰ ফালৰ পৰা মই তেওঁ নিজে হেণ্ডঅভাৰ কৰিছিলো প্ৰথম উইনাৰ পাপৰি শইকীয়া আছিল এওঁ সেকেন্ড উইনাৰ নলবাৰীৰ আছিল বনস্মিতা ডেকা তেওঁৰ ফটোখন স্ক্ৰিনত দেখা পাইছে আৰু থাৰ্ড উইনাৰ মই স্ক্ৰিনত দেখুৱাই দিছো গোলাঘাটৰ হয় তুলুমণি চুটিয়া তেওঁৰ ফটোখন মই অলৰেডি পোষ্ট কৰি দিছো কিন্তু তেওঁ হাতত গৈ পেলাই এতিয়ালৈকে পোৱা নাই কাৰণ লকডাউন চলি আছে তাত ফুল লকডাউন তাৰ কাৰণে পোৱা নাই তেওঁৰ ভিডিওটো আপোনালোকে পাব আজিৰ ভিডিওটোত এজন গিভআৱে এনাউন্স কৰিম তাৰ কাৰণে ভিডিওটো আৰম্ভ কৰোঁ আহক মই স্ক্ৰিন ৰেকৰ্ডিং অন কৰিছো প্ৰথমতে ক্ৰোমত গৈ তাৰ পাছত সাৰ্চ কৰিম কমেন্ট পিকাৰ ইউটিউব বুলি সাৰ্চ কৰোতে আহিব এটা প্ৰথম লিংকটোত ক্লিক কৰিম ক্লিক কৰাৰ পিছত তলত এনে ধৰণৰ ইন্টাৰফেস আহিব যত URL টো টাইপ কৰিব লাগিব তাৰ কাৰণে মই মোৰ ইউটিউবৰ সেই ভিডিওটোলৈ যাম যোনটো ভিডিওত মই তিনিজনক এনাউন্স কৰিছিলো ৰিজাল্ট সেই ভিডিওটো মই বিচাৰিম তলত কোনটো ভিডিও আছিল তলত ভিডিও গৈ এই কোন তিনিজন হ'ব স্কেচ গিভআৱে উইনাৰ তাৰ শেয়াৰ কৰি দিলো শেয়াৰ কৰাৰ পিছত লিংকটো কপি কৰিম কপি কৰাৰ পিছত মই এই ক্ৰোমত মই পেষ্ট কৰি দিলো লিংকটো পেষ্ট কৰাৰ পাছত এতিয়া মই সাম টিক মাৰ্ক এটা কৰি দিম টিক মাৰ্ক খিনি কৰাৰ পিছত চাও কমেন্ট কেইটা আহিছিল এই ভিডিওটোত আগৰ ভিডিওত কমেন্ট 26 আহিছিল আজিও গিভআৱে উইনাৰটো ষ্টাৰ্ট কৰো চাও কোন হয় গিভআৱে উইনাৰ কোন হ'ব পাৰে বহুতে কমেন্ট কৰিছে 26 কমেন্টৰ ভিতৰত সান আনো তেওঁ কমেন্ট কৰিছিল আপোনাৰ প্ৰতিভা বৰ অতুলনীয় আপুনি আগুৱাই যাওক তাৰে কামনা কৰিলো জনালো গড ব্লেছ ইউ দাদা বুলি থ্যাংক ইউ সো মাচ তোমাৰ ফটোখন মোক ইনষ্টাগ্ৰাম বা মোৰ ইমেইল এড্ৰেছত তুমি পঠিয়াই দিবা মই তোমাৰ স্কেচখন কমপ্লিট কৰি দিম তোমাৰ এড্ৰেছটো দিবা তাত মই স্পিড পোষ্ট কৰি দিম যদি ওচৰৰ হয় তেতিয়াহলে মই নিজে হেণ্ডঅভাৰ কৰিম বহুত শুভেচ্ছা থাকিল সান আনো তোমালৈ এনে ধৰণৰ আপোনালোকে যদি গিভআৱেত পাৰ্টিসিপেট কৰিব বিচাৰে তেতিয়াহলে এই ভিডিওটোত আপোনালোকে লাইক কৰিব লাগিব কমেন্ট এটা কৰিব লাগিব আৰু এই ভিডিওটো শেয়াৰ কৰিব লাগিব তেতিয়াহলে এই ভিডিওটোত জনে কমেন্ট কৰিব লাইক কৰিব শেয়াৰ কৰিব তেওঁলোকৰ মাজত মই আকৌ এই মাহৰ মানে আগষ্ট মাহৰ শেষত এটো জুলাই মাহৰ ৰিজাল্ট দিলো আগষ্ট মাহৰ শেষত মই আকৌ গিভআৱে এনাউন্স কৰিম তাত এজনক মই আকৌ লাকি ড্ৰ হিচাপে উইনাৰ সিলেক্ট কৰিম তাৰ কাৰণে এই ভিডিওটো আপোনালোকে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনে সাবস্ক্ৰাইব কৰি থব এনে ধৰণৰ ভিডিওবোৰ আগলৈকে দেখা পাই থাকিব থ্যাংক ইউ